আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ সকলোৱে মন দি শুনিব। মোৰ প্ৰথম প্ৰশ্ন, G7 কি? উত্তৰ, 7খন উন্নত দেশৰ সমষ্টি। আজি 2 নম্বৰ প্ৰশ্ন, G20ৰ 2023 বৰ্ষৰ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, ভাৰতবৰ্ষ। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনটো পদবীক ৰাষ্ট্ৰপতিয়ে নিয়োজিত নকৰে? উত্তৰ, উপ-ৰাষ্ট্ৰপতি। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বাতৰি কাকতখন কি? উত্তৰ, বেংগল গেজেট। 5 নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? উত্তৰ, শ্ৰীমাভো বন্দৰনায়ক। আজিৰ 6 নম্বৰ প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিলে? উত্তৰ, পাৰ্বতী কুমাৰ গোস্বামী। আজিৰ 7 নম্বৰ প্ৰশ্ন, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? উত্তৰ, 21 জুন। 8 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? উত্তৰ, অষ্ট্ৰেলিয়া মহাদেশ। আজিৰ 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? উত্তৰ, ওচেনিয়া। 10 নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্ন, আটাইতকৈ সৰু মহাসাগৰ কোনটো? উত্তৰ মহাসাগৰ। যদি এই প্ৰশ্নকেইটাই আপোনালোকৰ উপকাৰ কৰা বুলি ভাবে, তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।